তাইৰ শৰীৰটো নেৰিলে। পিশাচ বুলিয়ে কম নে মানুহ বুলিয়ে কম? নৰপিশাচে বোলো দিয়ক। ছবিখন চাওক আৰু এবাৰ ভাবক, কেনেকৈ হ'ব পাৰে মানুহ ইমান নিষ্ঠুৰ? ছবিখন দেখি আপুনি হয়তো বুজি উঠিছে, নিশ্চয় তেওঁ এগৰাকী মাতৃ। মুখত সেই মাতৃত্ব লাভৰ আনন্দত আত্মহাৰা হোৱা হাঁহিটোৰে মানুহগৰাকীক বৰ ধুনীয়া লাগিছে। কোলাত কণমানিটো, সুস্থ সবল নৱজাতকক কোলাত লৈ মানসিক বিকাৰগ্ৰস্ত মাতৃয়ে এমুকুৰা হাঁহিৰে জিলিকি থকা ফটোখন আজি সামাজিক মাধ্যমত বিয়পি পৰিছে। কেইটামান দিন পূৰ্বে তেওঁক উদ্ধাৰ কৰা হৈছিল টংলাৰ নিকটৱৰ্তী হাতীগড় বজাৰৰ সমীপত। কোনো পাখণ্ডৰ কামনাৰ বলি হৈ পৰি আছিল অন্তঃসত্ত্বা হৈ। তাৰ পাছতেই ততাতৈয়াকৈ স্থানীয় ৰাইজে লৈ গৈছিল চিকিৎসালয়লৈ। তাৰ পাছৰ ছবিখনেই এয়া। হয়, তাই মাক হ'ল। আনে পাগলী পাগলী বুলি মতা ছোৱালীজনী মা হ'ল আজি। কিন্তু এতিয়া প্ৰশ্ন সভ্যতাৰ মুখা পিন্ধা লোকসকললৈ, কিয় দিনৰ পোহৰত চিহ তাই পাগলী আৰু ৰাতিৰ আন্ধাৰত তাই কোনোবা কামাতুৰৰ কামনাৰ বলি? মানসিক ভাৰসাম্য হেৰুৱাই কোনোমতে জীয়াই থকা ছোৱালীজনীৰ শৰীৰটোলৈও চকু নৰপিশাচৰ। এতিয়া পিছে কোন আহিব পিতৃত্বৰ গৌৰৱে উঠলি উঠা গদগদ বুকু দেখুৱাবলৈ? কোনে পালন কৰিব তাইৰ সন্তানক? কণমানিটিৰ কি ভুল আছিল?